আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ভাপত দিয়া মাছৰ এটা ৰেচিপি, যিটো বনাবৰ বাবে প্ৰয়োজন হ'ব 2টা মিডিয়াম সাইজৰ পিঁয়াজ, যি মই সৰু সৰুকৈ কুটি লৈছোঁ, এচামুচ ধনিয়া, এচামুচ জিৰা, আদা, লং, দালচেনি, ইলাচি, 4-5 ফুটা নহৰু, কেঁচা জলকীয়া 4-5টা আৰু 4-5টা কাঠবাদাম। গোটেই সামগ্ৰীখিনি মই এতিয়া এটা মিক্সিত মাৰি লৈছোঁ। ইয়াতে মই দিছোঁ এচামুচ হালধি। মই দেখুৱাব পাহৰি গ'লোঁ, আদা নহৰু কেঁচা গোন্ধটো যাবলৈ সামান্য তেলত ভাজি লৈছিলোঁ। মই এই মিশ্ৰণখিনিত আধা চামুচ জলকীয়া গুড়া দিছোঁ। এতিয়া মই মাছখিনিত সোৱাদ অনুযায়ী নিমখ দিছোঁ। এতিয়া মই মাছখিনিত আগতে বনাই থোৱা পেষ্টটো ঢালি দিম আৰু তাৰ লগতে তেল দি ভালদৰে সানি লৈ আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থ'ম। মোৰ এইখিনি মেৰিনেট কৰি থোৱা আধা ঘণ্টা হৈ গৈছে। মই এতিয়া এইখিনি এটা কুকাৰত ঢালি দিম। মোৰ এই ৰেচিপিটো বনাবৰ বাবে 6 পিচ মাছ ব্যৱহাৰ কৰিছোঁ আৰু ইয়াতে মই এতিয়া 2 খিলা তেজপাত দি দিছোঁ। মই এতিয়া এইটো গেছত তুলি দিম আৰু জুইটো হাই ফ্লেমত থ'ম। এতিয়া মাছখিনি সিদ্ধ হ'বৰ বাবে 2টা হুইচেল অহালৈ ৰ'ম। এতিয়া এয়া চাওক, মাছখিনি ভালদৰে সিদ্ধ হৈ গৈছে আৰু এইখিনি ধুনীয়াকৈ খাব পৰা হৈ গৈছে। এতিয়া মই এইখিনি এটা বাউলত কাঢ়ি ল'ম। এতিয়া এটা কেৰাহীত অলপমান তেলত কেইটামান নৰসিংহ পাত ভাজি ল'ম আৰু মাছখিনিৰ ওপৰত ঢালি দিম, এটা ধুনীয়া টেষ্ট আৰু স্মেল আহিবৰ বাবে। এয়া মোৰ ভাপত দিয়া মাছৰ ৰেচিপিটো ৰেডি হৈ গৈছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।